হেল্ল' কোৱা। কি খবৰ ন তোমাৰ? খবৰ ভালেই। হয় নেকি? কি কৰি আছ ন তুমি এতিয়া? শুই আছো। গাটো বেয়া মোৰ। কি হৈছে ন তোমাৰ? জ্বৰ আৰু মূৰৰ বিষ। হয় নেকি? ঔষধ খাইছ নে নাই ন? খাইছো। এতিয়া অলপ ভাল পাইছো দিয়া। আমাৰ বহুত দিন হৈ গ'ল ন কথা নাপতা। তুমি চাগে পাহৰিয়ে গৈছ। নাই পাহৰাও, মনত আছে দিয়া। আজিকালি অনলাইন নাথাকা যে কিয়? সময়েই নাপাওঁ, সেইবাবে নহওঁ। মই সদায়ে চাওঁ হোৱাটছআপ ফেচবুকত কিজানি অনলাইন পাওঁ। নাই দিয়া, মই আজিকালি ক'তো অনলাইন নহওঁ। সদায় হোৱাটছআপ আৰু ফেচবুকৰ লাষ্ট চিনটো চায়ে তোমাৰ টোপনি যাওঁ। মই অনলাইন নাহোঁৱেই। তুমি মোৰ লাষ্ট চিন চাই কি পোৱা? তোমাৰ লাভ চিন চোৱা এটা মোৰ অভ্যাস হৈ পৰিছে। মই নোচোৱাকৈ থাকিবই নোৱাৰোঁচোন। নোৱাৰা ন? আমাৰ যে কিবা সম্পৰ্ক দিনে দিনে নাইকিয়া হ'বলৈ ধৰিছে। মোৰতো তেনেকুৱাই লাগিছে। এইবোৰ তুমি এতিয়া পাহৰি যোৱাটোৱে ভাল হ'ব। মই এতিয়া নিজৰ মাজতে থাকি ভাল পাওঁ। কি কৈছ তুমি মইনা? তুমি পৰীক্ষাৰ কাৰণে অনলাইন নাহো বুলি কৈছিলা মোক। তোমাৰ মনত নাই জানো? সেইবোৰ বাদ দিয়া। মই এতিয়া কৈছোনে মোক পাহৰি যোৱা বুলি? কি কাৰণে পাহৰি যাব লাগে সেইটো আগতে কোৱা। কোনো কাৰণ নাই। মোৰ এতিয়া এইবোৰ ভাল নলগা হৈছে। আমাৰ সপোনবোৰ কি হ'ব? মই নাজানো কি হ'ব। তুমিতো মোৰ লগত ধেমালি কৰি আছো। তুমি এনেকুৱা কৰিব বুলি মোৰ লগত বিশ্বাসে নহয়। মই ধেমালি কৰা নাই, তোমাক সঁচাকৈয়ে কৈছো। সঁচাকৈ কৈছ যদি বহুত দুখ লাগে। দুখ কৰিব লগা একো নাই। সহজ সৰল এজনী চাই ল'বা। কৈছা বুলিয়েই চাম নেকি মই? তোমাকে বহুত ভাল পাওঁ। হ'ব গম পাইছো দিয়া তুমি মোক কিমান ভাল পোৱা। মৰম কোনেনো দিব ভাবিছানে বাৰু তুমি? যদি চাই হোৱা মোৰ বুকুখনি গলি তোমাৰ শপত মই তোমাকেই ভাল পাওঁ। হ'ব দিয়া, মিছাতে মোৰ শপত খাব নালাগে। তেনেহ'লে মই কি কৰিলে বিশ্বাস কৰিবা ন তুমি? মই একো নাজানো। তোমাৰ যি মন তাকেই কৰা। আচলতে তোমাৰ হৈছে কি কোৱা মোক। তেনেহ'লে শুনা, মোৰ জীৱনলৈ এতিয়া আন কোনোবা আহিছে। সেইকাৰণেই মই তোমাক ভাল পাব নোৱাৰো। কৈছ এইবোৰ? তুমিতো মোকেই ভাল পাইছিলা। পাইছিলো, কিন্তু এতিয়া তোমাক ভাল নাপাওঁ। মইনা, তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? মোৰ ভাল পোৱাৰ লগত তুমি কিয় খেলিলা? তোমাৰ কিয়ৰ উত্তৰ দিয়াটো মই এতিয়া দৰকাৰী বুলি নাভাবো। তোমাৰ হঠাতে কি হৈ গ'ল ন? মানে হঠাতে সলনি হৈ গ'লা তুমি। আগৰ মইনা হৈ থকা নাই তুমি। আজিৰ পৰা তোমাৰ আৰু মোৰ সম্পৰ্ক শেষ। মোক তুমি ফোন মেছেজ কৰি আমনি নকৰিবা। মইনা, তুমি ইমান সোনকালে সলনি হৈ গ'লা। তুমি মানে ইমান দিনে মোৰ লগত অভিনয় কৰি আছিলা। তুমি যি বুলি ভাবা ভাবি থাকা। আজিৰ পৰা মোৰ লগত যোগাযোগ নকৰিবা। তুমি মোৰ লগত এনেকুৱা কৰিব নালাগিছিলে। এদিন নহয় এদিন এই সফল পাবাই। তুমি শিকাব নালাগে মোক কি কৰিব লাগে কি কৰিব নালাগে। বাই, আজিৰ পৰা তোমাক ব্লক কৰিলো। The number you have dialed has been disconnected or is no longer in service. Please check the number and dial again.